गोदान बोसोरखौ बरायनायनि मुङै लावखार ओंखाम जाग्रा थावनिया नोंथांमोनखौ लेंहरदों आखाइ फायखननानै। दावराइजार बगामाथि लावखार ओंखाम जाग्रा थावनिखौ दावबायारिफोरनि थाखाय बेखेवबाय। तामुलपुर जिल्लानि सिङाव थानाय भारत-भुटाननि साखाथि भुटान, तामुलपुर आरो अदालगुरि जिल्लानि मोनथाम खनायाव थानाय बगामाथि दावराइजार लावखार ओंखाम जाग्रा थावनिखौ बेखेवनाय जाबाय। बिटिआरनि मावफुं सोद्रोमा रनेन्द्र नार्जारी बिथाङा बे लावखार ओंखाम जाग्रा थावनिखौ बेखेवनानै होदों। बड'लेण्ड ओनसोलनि भारत-भुटान सिमायाव थानाय बगामाथि लावखार ओंखाम जाग्रा जायगायाव लावखार ओंखाम जानायनि अनगायैबो बगामाथि लावखार ओंखाम जाग्रा जायगाया ग्रीन ट्रेक एन्ड एडभेन्चाराव बायदिसिना सुबिदा मोननो हागोन, जेरै राफ्टिं, जिप लाइन, जंगल ट्रेकिं, पेरासेलिं, केम्पिं, एयार राइफल शूटिं, जानायनि थाखाय लान्च, ब्रेकफास्ट। बेनि अनगायैबो भुटान हाजोनिफ्राय बोहैबोनाय बरन'दि दैसानि दैयाव दान्दिसे रंजानायजों लोगोसे भारत-भुटान सीमा ओनसोलखौबो नुनो मोनगोन। बगामाथि लावखार ओंखाम जाग्रा जायगाया बर'नि गुबै धोरोमखौ सिनायथि होग्रा मोनसिंसिं बोराइनि मुसुखाजों लोगोसेयैनो गंसे बाथौ थानसालिनि अनगायैबो बुद्धदेबनि मन्दिराव बयबो बोर लानो हागोन। बगामाथि दावराइजाराव लावखार ओंखाम जानायनि अनगायैबो साखाथियावनो थानाय गंसे हाथाइसालियाव बायदिसिना जाग्रा आदारजों लोगोसे बायदिसिना मुवा बेसाद मोननो हागोन। বগামাটি পৰ্যটক কেন্দ্ৰ মেইন গেট আজি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰা হ'ল। ইয়াত উপস্থিত হ'ব পাই মই নিজকে সুখী হৈছোঁ। আৰু এই বগামাটি পৰ্যটক কেন্দ্ৰটো অসমৰ আৰু বিটিআৰ অঞ্চলতে এটা নাম থকা এটা পৰ্যটক কেন্দ্ৰ। ইয়াত মানে বিটিআৰৰ ভিতৰতে সবচে বেছি পৰ্যটকসকলে আহি ইয়াত নতুন বছৰ শুভেচ্ছা দিব আহে, জনাব আহে। আৰু আজি মই পবিত্ৰ বৰদিনৰ সকলোকে মেৰি ক্ৰিছমাছৰ শুভেচ্ছা দিছোঁ। আশা কৰিছোঁ যোৱা 2 দিনত যি ধৰণে হাজাৰ হাজাৰ ৰাইজে আহি ইয়াত নতুন বছৰ শুভেচ্ছা জনোৱাৰ লগে লগতে নিজৰ যি উদ্দেশ্য লৈ যাই থাকে, এই উদ্দেশ্য দৈনিক জীৱনৰ উদ্দেশ্যখিনি সফল কৰাৰ উদ্দেশ্যৰে ইয়াত পৰ্যটকসকলে পিকনিক খাবলৈ আহে। সকলো পৰ্যটকসকলক মই শুভেচ্ছা দিছোঁ আৰু আশা কৰিছোঁ যোৱাবাৰ যেনেকৈ হাজাৰ হাজাৰ ইয়াতে পৰ্যটক আহিছে, ইয়াতকৈ বেছি এইবাৰ পৰ্যটকসকলে ইয়াতে আহিব, মোৰ এটা দৃঢ় বিশ্বাস আছে। তো পৰ্যটকসকলে ইয়াত আমাৰ আহি কিনে কিবা এটা যদি অসুবিধা কিবা এটা আছে, যেনে পৰ্যটকসকলে সুবিধাৰ কাৰণে কিবা এটা কম আছে, এইখিনি যাতে পৰ্যটকসকলে, আমি চৰকাৰী মানুহ হিচাপে অনুৰোধ কৰিছোঁ, কিবা এটা অসুবিধা থাকিব পাৰে, এইখিনি যাতে আমাৰ দাৱৰাইজাৰ ইকো টুৰিজম আমাৰ ছ'চাইটি আছে, তেখেতসকলক যাতে অৱগত কৰায় আমি চৰকাৰৰ থাকি এই অভাৱখিনি আমি সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু পৰ্যটকসকলক মই এটা মিডিয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ, ইয়াত গুৱাহাটী বা বৰপেটা, নলবাৰী, তেজপুৰ, মানে অসমৰ বা বিভিন্ন জেগাৰ পৰা চুকে কোণৰ পৰা ইয়াত পৰ্যটকসকলে আহে। কেতিয়াবা যদি পৰ্যটকসকল আহি কিনে কেতিয়াবা সোমাইটো বেছি হৈ যায়। ইয়াৰ কাৰণে আমি পৰ্যটকসকলৰ কাৰণে কিবা এটা চাবৰ কাৰণে বগামাটিৰ পৰা আৰু কিবা এটা চাব কিবা জেগা বিচাৰিলে আমি ইয়াৰ কাৰণে কিবা সুবিধাখিনি আমি বনোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। এনেকুৱা আমি ছিষ্টেম বনাই আছোঁ। তো আমি ওচৰতে আমি চাৰিআলি বগামাটি ৰোডত মানে জহেলাও পৰিপাক মানে বীৰ বীৰাংগ পৰি বড়ো জাতিৰ মুভমেণ্টৰ মৃত্যু হোৱা, আন্দোলনৰ মৃত্যু হোৱা শ্বহীদসকলৰ নামকৰণী আমাৰ বিটিআৰ চৰকাৰৰ সহযোগত আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এই পাৰ্কটো জন্ম দিছিলে। তো এই পাৰ্কটো আমি পুনৰ মানে ৰিনোভেশ্যন কৰি এতিয়া মানে বহুত ভালকৈ সজাই পৰাই কৰিছোঁ। আৰু ইয়াত যোৱাবাৰ জানুৱাৰীত একদিনতে 10,000 মানুহ পৰ্যটক মানে পাৰ্কত চাবলৈ আহিছে। তো ইয়াত বগামাটি অহা পৰ্যটকসকলেও কেতিয়াবা সময় বেছি হ'লে ইয়াত মানে পিকনিক খোৱাত আৰু সময় অলপ ওলালে বেছিকৈ হ'ল, তেতিয়া মানে দাৱৰাইজৰ পৰা যাই বগামাটিৰ পৰা যাই কিনি চাৰিআলি বগামাটি ৰোডত মানে শুক্লাইত জহলাওপুৰী পাৰ্ক আছে, এই জহলাওপুৰী পাৰ্কো মানে চাবলৈ মানে কাৰণে অনুৰোধ ৰাখিছোঁ।
তো আশা কৰিছোঁ যে এই পৰ্যটক কেন্দ্ৰ বিটিআৰ নহয় অসম বিশ্বতে যাতে নাম আনিব পাৰে এইটো মানে আমি যিমান পাৰে আমি আনাৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত বহুতো ৰাজ্যৰ সহযোগ আছে। আগত বগামাটিত ইমান মানে হাজাৰ হাজাৰ মানুহ নাছিলে 2007-08 লাহে লাহে আজি মানে হাজাৰ হাজাৰ মানে মানুহ এটা মানে বিটিআৰ অঞ্চলতে সবচে বেছি মানে পৰ্যটক হোৱা এটা বগামাটি এটা পিকনিক স্পট হৈছে। তো আশা কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যে এই আজি যে ইমান হাজাৰ হাজাৰ মানুহ আহিল ভাল এটা নাম আনিলে। এইটো হ'ল আমাৰ হাজাৰ হাজাৰ ৰাইজৰ আমাৰ অঞ্চলৰ বা আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা যি আহে তেখেতসকলৰ সহযোগ আছে আৰু তেখেতৰ সহায়ৰ কাৰণে আজি বগামাটি আজি মানে বহুতো আগবাঢ়ি গৈছে। তো আশা কৰিছোঁ বগামাটিত মানে SOP-টো আমাৰ জিলা প্ৰশাসনৰ পৰা আমাৰ এটা SOP বনোৱা হৈছে। এই SOP আমাৰ গাইডলাইন মতে যিখিনি নিয়ম আমি গাইডলাইন আমি বাধা আছে এইখিনি আমি অনুৰোধ ৰাখিছোঁ। মই এটা মানে চৰকাৰী মানুহ হিচাপে যাতে এই SOP যাতে মানি চলে। এতিয়া মানে এটা আমাৰ এই পৰ্যটকক আহি কিনি মানে বিভিন্ন অঞ্চলৰ পৰা আহে। মই ভাবোঁ আগতকৈ মানে এটা ভাল এটা মানুহ ৰাইজৰ কাৰণে ভালৰ কাৰণে SOP-টো বনোৱা হৈছে যাতে SOP-টো নিজৰ বুলি ভাবি নিজৰ ভালৰ কাৰণে বনাইছে বুলি ভাবি প্ৰশাসনৰ জিলা প্ৰশাসন যি SOP বনাইছে এইখিনি মানি চলিবৰ কাৰণে পৰ্যটকসকলক মই এজন প্ৰতিনিধি হিচাপে অনুৰোধ ৰাখিছোঁ। নতুনকৈ এই বছৰৰ মানে টুৰিষ্টসকলক আকৰ্ষণ কৰাৰ কাৰণে কিবা বিশেষ ব্যৱস্থা লৈছে? নতুনকৈ এইবাৰ মানে আমাৰ দাউৰাইজৰ ইকো টুৰিজম মানে ছ'চাইটি তেখেতসকলে যিখিনি মানে প্ৰচেষ্টাত কৰি আছে আগতকৈ মানে অলপ ভাল হোৱাৰ কাৰণে আজি বেছি মানুহ আহিব পাৰিছে। আৰু আমি আমাৰ চৰকাৰৰ থাকি কিছুমান আমাৰ প্লেনিং আছে। এতিয়া মানে চৰকাৰৰ পৰা কিছুমান স্কিম ধৰাছে। এইখিনি মানে বনোৱাৰ পাছত মই ভাবোঁ আগতকৈ মানে বেছি হ'ব বুলি ভাবোঁ। আৰু ইয়াতকৈ হাজাৰ হাজাৰ মানুহ যেনেকুৱা আহিছে মানে বহুতো বেছি পৰ্যটকে আকৰ্ষণ কৰিব পৰা এটা মানে স্কিম এটা লোৱাৰ কাৰণে আমাৰ বিটিআৰ গভৰ্ণমেণ্টে ভাবিছে। এইখিনি স্কিম যদি হৈ যায় মই ভাবোঁ মানে অসমৰ ভিতৰতে মানে এটা নামী এটা পৰ্যটক কেন্দ্ৰ হ'ব।